ডিম্পুদাক মোৰ ফালৰ পৰা ক্ষমা খুজিছোঁ। তো হে দোস্ত, ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগ হেলমেটৰ ভিতৰৰ পৰা। তো আজি মানে ভিডিঅ'টো ভাবিছোঁ ডিম্পুদাৰ ষ্টাইলতে গোটেই ভিডিঅ'টো বনাম। তো এতিয়া মই আছোঁ বৰ্তমান জাগিৰোডৰ অভাৰব্ৰিজৰ ওপৰত। তো দেখিব পাইছোঁ জাগিৰোডৰ অভাৰব্ৰিজ। তো জাগিৰোডখন আছে অলপ আগত। তো এতিয়া মই বৰ্তমান অভাৰব্ৰিজখনৰ কাষতে আছোঁ। মানে ভিডিঅ'টো আৰম্ভণি কৰাৰ কাৰণটো হ'ল যে অসমবাসী ৰাইজৰ লগতে ময়ো ডিম্পুদাক বহুত ভাল পাওঁ। তো সেইবাবে ময়ো ডিম্পুদাৰ ষ্টাইলতে আজি ভিডিঅ'টো বনাম আৰু গোটেইখিনি গুৱাহাটীত যাম, য'ত যাম তাতো তেনেকৈ বনাম। তো আজি ভিডিঅ'টো এটা আধা বাটত ষ্টাৰ্ট কৰি দিয়া কাৰণটো হ'ল মই দেখুৱাই আছোঁ হেলমেটটো আগে খুলি লওঁ। তো মই হেলমেটটো খুলি ল'লোঁ। তো মই আজি একলাই আহিছোঁ, মোৰ লগত মানে কোনো অহা নাই। মোৰ লগত আহিছে মোৰ বসন্তীখন। তো এখন হ'ল মোৰ বসন্তী। তো মোৰ বসন্তীখনৰ এটা প্ৰব্লেম হৈছে, এই টায়াৰটো দেখিব পাইছা, এই টায়াৰটো গেছি। তো সেইদিনাখন বদলাব গৈছিলোঁ, কিন্তু দোকানটোৱে কৈছে 2000 লাগিব, 2000। তো বদলাব লাগিব আৰু উপায় নাই নহয়, আৰু পইচা দিবি চালি কি হ'ব আৰু বদলাব লাগিব। মোৰ লগত মানে এই হেলমেটত যি লগে যে কেমেৰা এটা পায়, সেই কেমেৰাটো নাই বাবে মই আধা বাটতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া আমি যাম গুৱাহাটীৰে মামাই যি কিবা এক্সেলেটাৰ নে এস্কেলেটাৰ এই কিবা এটা বনাইছিল, হেমন্ত মামাই। তো সেইখনত যাম, সেইখনো উঠিম। তো এতিয়া ভিডিঅ'টো এটা শেষ কৰিব লাগিব, আকৌ তাতে ষ্টাৰ্ট কৰিব লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সেই দোস্ত, মই মানে ভাবিছোঁ কি এক্সেলেটাৰত যোৱাৰ আগত আপোনালোকক বস্তু এটা দেখাম। মানে বস্তুটো হৈছে কি, মানে আপুনি যদি 2 বছৰমান বা 1 বছৰমান যদি গুৱাহাটীত অহা নাই, তেনেহ'লে এই মানে ভিডিঅ'টো চাওক। দেখুৱাৰ কাৰণটো এইটোৱে যে কি মানে বস্তুটো কি মানে আপুনি চাগে গম পোৱা নাই। আপুনি যিহেতু 2 বছৰমান ধৰি গুৱাহাটীত অহা নাই, আৰু যিসকলে আহি আছে গুৱাহাটীত সিহঁতে গম পাই আছে। যেনিবা মই এটা আহি অদ্ভুত বস্তু দেখা পালোঁ। মানে কি আপোনাৰ এখন বাইক আছে নেকি? যদি আছে তেওঁ চাওক, আৰু যদি বাইক নাই তেওঁ ভিডিঅ'টো চাওক। মানে কেছটো আপুনি দেখিবলৈ পাইছে বাইক খোপা আছে। তো ইয়াতে মানে এই বাইককেইখন যে আছে, এতিয়া এনেই ৰখি থকা নাই, ষ্টেণ্ড নহয় কোনো। তো আপুনি গুৱাহাটীত আহক, গুৱাহাটীত আহি পেলাই ইয়াতে 2খন বাইক আছে। তো বাইক এখন লওক আৰু মানে য'তে যাওক আৰু ভাড়া চাড়া য'ত যায় আপুনি, গণেশগুৰি যায়, আপুনি পাণ্ডিংটো যাব পাৰে, লাখটুকিয়াও যাব পাৰে, তো য'তে যায় যাব পাৰে আৰু। তো এইটো এটা অদ্ভুত বস্তু দেখা পালোঁ, আপোনালোকক দেখালোঁ। আপোনালোকে যোনে দেখা পাইছে সিটো দেখাই পাইছে, তেখেতসকলে দেখাই পাইছে, কিন্তু যোনে দেখা পোৱা নাই তেখেতসকলক দেখালোঁ। তো এতিয়া বলক মামাহঁতে বনোৱা এক্সেলেটাৰ এই তাতে যাওঁ আৰু বলক। এই দোস্ত পাই গ'লোঁ আমি মামাহঁতে বনোৱা এস্কেলেটাৰটো। তো এয়া এস্কেলেটাৰ দি উঠি পেলাই গৈ আছোঁ। মামাহঁতে বনাইছে, তো আপোনালোক দেখাওঁ এস্কেলেটাৰটো। তো এয়া দেখিবলৈ পাইছে, ইয়াতে উঠি যাওঁ আৰু। তো ইমান ধুনীয়া দেখিব পাইছে। ইয়াতে বাঁহেদি বনাই থৈ দিছে বাঁহ। এয়া ভুলকা বাঁহ, আমাৰ বাৰীৰ পিছত দেখি থকা ভুলকা বাঁহেদি বনোৱা হৈ আছে। তো এইটো আপোনাৰ জি এছ ৰোডৰ কাষতে আছে। তো আৰু অলপ আগত গ'লে 6 মাইল পাম। তো ইয়াতে আহক, অলপ ঘূৰি পকি যাওক, কিন্তু টিক মাৰি নেটবানে, টিক মাৰি দিলে ইয়াতে CC কেমেৰা লাগি আছে, বজাই দিব মামাহঁতে। তো বলক এতিয়া যাওঁ আমি। তো এইপান দি আমি নামিম। তো এয়া নামি আছোঁ, দেখিব পাইছে। তো আকৌ এফালেদি উঠি যাম, আকৌ উঠিম। আজি আহিছোঁ যদি অলপমান ঘূৰি পকি যাওঁ আৰু। আকৌ পিন্ধি উঠি যাওঁ। তো এতিয়া আমি উঠি যাওঁ এইফালে, এনেকৈ উঠি যাই থাকোঁ। এইডাল দেখিব পাইছে যে এইডালো যাই থাকে। মই অলপ বেক কেমেৰা দি পাৰোঁ যদি দেখুৱাই দিওঁ। দেখিব পাইছে এনেকৈ উঠি যায়। তো এই তলৰ পৰা উঠি আহি পালোঁ। এই দেখিব হৈছে এইফালে যাব লাগে, এইফালে উঠি আহিব লাগে। তো এতিয়া আকৌ যাওঁ আৰু। ভিতৰৰ লুকছটো দেখা পাইছোঁ। মামাহঁতে বনোৱা এস্কেলেটাৰ নে এক্সেলেটাৰত উঠিলোঁ। লাইট চাইট জ্বলাই দিছে, দেখিব পাইছে আপোনালোকে। অলপ আন্ধাৰ হৈছে, মানে সন্ধিয়া হ'ল আৰু। সন্ধিয়া হোৱাৰ কাৰণে লাইট চাইট জ্বলাই দিছে। সিফালে আছে, কিন্তু এইফালে চিৰি, নৰ্মেল চিৰি আছে। এইফালে অলপ আগত আছে আমাৰ খানাপাৰা। তো এয়া অলপমান দেখিব পাইছোঁ, এয়া আমাৰ বাৰীৰ পিছত দেখি থকা ভুলকা বাঁহ। তো এয়া ভুলকা বাঁহেদি বনাই দিলে আৰু।
ধুনীয়াকৈ জাপি টাপি ল'ব। এতিয়া মেইন কথাটো হ'ল কি জানেনে, মই যে আজি ডিম্পুদাৰ ষ্টাইলত গোটেই ভিডিঅ'টো বনালোঁ সেই দোষটো কৰি পেলাই। তো বাই চান্স যদি ডিম্পুদাই এই ভিডিঅ'টো দেখা পায় তো ডিম্পুদাক মোৰ ফালৰ পৰা ক্ষমা খুজিছোঁ। মানে বনোৱাৰ কাৰণটো হ'ল কি, অসমবাসীৰ লগতে ময়ো ডিম্পুদাক বহুত ভাল পাওঁ। তো এই ভাল পোৱাৰ কাৰণতে মই আপোনাক কপি কৰি পেলাই ভিডিঅ'টো বনালোঁ, বেলেগ একো নাছিল আৰু। অলপ বনাই চেষ্টা কৰিলোঁ আৰু আপোনাৰ ষ্টাইলত ভিডিঅ'টো বনাম বুলি। ডিম্পুদাৰ ওচৰত ভিডিঅ'টো যাব কেনেকৈ? তো আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, তো শ্বেয়াৰ কৰক ডিম্পুদাৰ ওচৰত পঠাওক। তো ডিম্পুদাৰ ষ্টাইলটো মই কপি কৰিছোঁ, যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰক। আৰু যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। আৰু ডিম্পুদাক যদি ভাল পায় ভিডিঅ'টোক লাইক এটা কৰি দিয়ক, মানে ডিম্পুদাৰ ষ্টাইলত কপিটো কৰি পেলাই ভিডিঅ'টো বনালোঁ আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাওক। তো এতিয়া ব'লক আৰু এক্সেলেটাৰ নে কি আৰু এইখিনিতে নামি পেলাই যাওঁ আৰু। তো আমি ফুটব্ৰিজ, এইটো গোটেইখিনিক বোলে ফুটব্ৰিজ কয়। তো আমি ফুটব্ৰিজৰ পৰা আহিলোঁ। তো এতিয়া যাব লাগে আমি এইটো এক্সেলেটাৰ নে এক্সিলেটাৰ কিবা এটা নাম আৰু মুঠৰ ওপৰত আপোনালোকে গম পাইছে। তো এতিয়া আমি এইফালেদি নামি আছোঁ, এয়া দেখিব পাইছে অলপ নামি আছোঁ। তো দে আৰু নামাম আৰু বেছি লাগে আৰু। তো তেতিয়া আহক, আহি পেলাই অলপ ঘূৰি ফুৰি যাওক আৰু। তো উঠিলোঁ, আপোনালোকৰ উঠিব মন আছে যদি উঠক আৰু আহক আৰু।